হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি বনাব লৈছোঁ অতি সহজতে বনাব পৰা এবিধ মিঠাই। তাৰ কাৰণে লৈ লৈছোঁ অলপ গুড়ি কৰি লোৱা বাদাম, ব্ৰেড 4খনমান, চেনি, চুজি আৰু গাখীৰ। প্ৰথমতে এয়া ব্ৰেডকেইখন মই মিক্সিত মাৰি ল'লোঁ। তাৰ পাছত এয়া কেৰাহী তুলি দিছোঁ। ইয়াত দি দিছোঁ আমুল তাজা গাখীৰৰ পেকেটটো আৰু তাৰ পাছত দি দিলোঁ চেনিখিনি ভালদৰে লৰাই দিছোঁ যাতে গলি যায়। চেনিখিনি গলাৰ পাছত ইয়াত এড কৰিছোঁ চুজিখিনি আৰু এইখিনিও এইদৰে ভালদৰে মিক্স কৰি দিলোঁ। 2 মিনিটমানৰ পাছত ইয়াত দি দিছোঁ গুড়ি কৰি লোৱা বাদামখিনি। গেছটো একেবাৰে চিমত ৰাখিব লাগিব আৰু শেষত দিছোঁ এয়া মিক্সিত মাৰি লোৱা ব্ৰেডখিনি আৰু গাখীৰৰ পেকেট দুটা। গোটেইখিনি এনেদৰে মিক্স কৰি লৈ ভালদৰে অলপ সময় ভাজি থাকিম। এয়া চাওক হৈ গ'ল আৰু এয়া মই এতিয়া অকণমান ঘিউ বা তেল সানি লৈ পেলাই এনেদৰে ৰোল কৰিছোঁ আৰু এনেদৰে কাটি লৈছোঁ। আপোনালোকেও নিজৰ মতে চাইজটো আৰু ডিজাইনটো দিব পাৰে। খাবলৈ একদমেই টেষ্টি হয় আৰু বনাবলৈ দেখিছেনে কিমান সহজ, মাত্ৰ 15 মিনিটতে তৈয়াৰ হৈ যায়। এয়া ৰেডি হৈ গ'ল আজিৰ মিঠাই। আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰি চাব পাৰে, নিশ্চয় খাবলৈ ভাল পাব। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই।